এভৰিৱান, মই এতিয়া ৰঙিলালৈ গৈ আছোঁ আৰু তাত কি হয় কিয় গৈ আছোঁ তো আপোনালোকে দেখা পাব, তো চাই থাকক। তো এতিয়া আমি গৈ আছোঁ আৰু এয়া ৰঙিয়া পালোঁ আৰু এইখন নৈ হয়। এই নৈখনৰ কাষতে আমাৰ ৰাসৰ যি ৰাস চলি আছে, তো এয়া ৰাস এই তাত এইখন ফিল্ডতে ৰাস আৰম্ভ হৈ আছে আৰু এইটো যিহেতু শ্বৰ্টকাটিং ৰাস্তা হয়, তো আমি এইটো ৰাস্তাৰে গৈ আছোঁ। তো চাওক, এই ৰাসৰ কলাখন দেখিলোঁ দিনতে ইমান মানুহ হোৱা নাই, তথাপিও একবাৰ ট্ৰাই কৰিলোঁ। ৰাতিলৈ আহি আছোঁ, তো চাব সকলোৱে। এতিয়া ৰেডি হৈ গ'লোঁ ৰাসত যাবৰ বাবে। তো মোক কেনেকুৱা লাগিছে ক'বচোন কমেণ্ট কৰি, আৰু বলক তালৈ যাওঁ, কি হয় আপোনালোককো দেখাওঁ। তো বলক যাওঁ ৰাস। এভৰিৱান, এয়া ইফালেও ইয়াৰ পিছৰ সন্ধিয়া, এয়া চাওক। গাড়ীবিলাক পাৰ্কিং কৰিব আৰু এই সেইটো হ'ল মেইন গেটটো। চাওকচোন ইমান ধুনীয়া সজাইছে। আৰু এয়া বাহিৰ অংশ এইবিলাক, এয়া চাওক। এয়া হ'ল মেইন গেট। তো বলক ভিতৰলৈ গৈ কি হয় হ'ব। এইটো মজা লাগছি। আৰু এইবিলাক অংশ হৈছে শ্ৰীকৃষ্ণই যি সৰুকালতে দুষ্টামিবিলাক কৰিছিল, বস্ত্ৰ চুৰ কৰা গোপীসকলৰ, সেইবিলাক অংশ দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। তো বলকচোন আৰু কি হয় দেখা পাব আগলৈ। আৰু ইয়াতে এটা তেৰি লগ পালোঁ, সেইটো মোৰ বহুত ফেভাৰেট হয়। নামটো আগত চলে আৰু এতিয়া আমি থিয়েটাৰৰ ছেকেণ্ড শ্ব'হে চাব পাম। তো টিকট কটা হৈ গ'ল। এতিয়া আমি ইয়াতে ৰখি আছোঁ আৰু মানুহ চাওকচোন, বহুত মানুহ হৈছে আৰু আমি গেলেৰীত চাম। তো বলক ভিতৰলৈ গৈ কি হয়। এয়া ভিতৰৰ অংশ, মানুহবিলাক বহিব ধৰিছে আৰু আমিও বহি ল'লোঁ পূৰা। তো বলকচোন।
Before you আৰু থিয়েটাৰৰ পৰা আহিলোঁ বাহিৰত আৰু থিয়েটাৰখন খুব ভাল হৈছে মোৰ মৰম আবাহন থিয়েটাৰ আৰু এনেও মোৰ প্ৰস্তুতি বা খুব ফেভৰেট এক্টৰছ হয় তো বহুত ভাল লাগিল চাই আৰু তাৰ পাছত আমি আহিলোঁ ইয়াতে লটাৰী টিকট বোলে মানে কাটি আছে কমিটিৰ ফালৰ পৰা তো ইয়াৰ পৰা এটা লটাৰী টিকট ল'লোঁ মই মোৰ লগতে মোৰ বাহঁতেও ল'লে লটাৰী টিকট এটা 100 টকাইদি মই এটা টিকট ল'লোঁ তো চাওঁ কি হয় কপালত কি আছে দেখা যাব ভাগ্য খেল মানে এইবিলাক টিকটটো বাৰু কাটিলোঁ বহুত এক্সাইটেডত টিকটটো কাটিলোঁ পিছত বাৰু কি হয় ভগৱানেহে জানে আৰু মোৰ কপালত কি আছে তো দেখা যাওক কি হয় লাষ্টৰ ৰাসৰ দিনাখন ৰিজাল্ট দিব তাৰপাছত আৰু ভিডিঅ'টো ভালকৈ বনোৱা নহয় এতিয়া টিকট কাটিলোঁ আৰু নাজানো কি হয় যি হয় হ'ব আৰু কাটাটো কাটিলোঁ মনৰ এটা ইচ্ছা আছিল টিকট কটা আৰু এইফালে মানুহবিলাক অলপ জুম হৈছে কিয় বা নাজানো কিবা কাজিয়া হৈছে চাগে আৰু এতিয়া আমি আহিলোঁ হোটেলত কিবা অলপ খাবৰ কাৰণে ইয়াৰ পৰা আমি ঘৰত যাম আৰু যিহেতু ৰাতিও হৈছে বহুত আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিবিলাক নতুনকৈ আহিছে সেইবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব